So hello everyone. হাল্লাই শেষ হোৱা নাই। পাৰিয়ে যায় থাকে চুলিখিনি কিয় এনেকুৱা। চ' ভিডিঅ'টো বনবা নেদে মোক কোনো দেখছি না কোনো বনবা নেদে মোক ভিডিঅ'টো। ইগন'ৰ প্লিজ ইগন'ৰ। So welcome and welcome back to my channel. নমস্কাৰ, মই তৰালী। আপোনালোক সকলোকে পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ব এটা Q&A ভিডিঅ'। দুদিনমান আগত মই ইনষ্টাগ্ৰামত এটা আস্ক মি এ কুৱেশ্যনৰ ষ্টৰি দিছিলোঁ। তাত বহুতে কুৱেশ্যন কৰিছিলে মোক আৰু কুৱেশ্যনবিলাক কমনেই হয়, সেইবাবে মই চবকে ৰিপ্লাই নাই দিয়া। মোৰ যিবিলাক মানে চিনাকি হয় বা মোৰ যিবিলাক ওচৰৰে হয় তেখেতসকলক মই দিছোঁ ৰিপ্লাই, কিন্তু বেছিভাগক মই দিয়া নাই। সেইবাবে মই ভাবিলোঁ এটা Q&A ভিডিঅ' মানে বনোৱা যায়। আৰু এই ভিডিঅ'টো মই ৰেণ্ডমলি ষ্টাৰ্ট কৰিছোঁ দেই। মোৰ হাতত একোৱে নাই, কিয়নো এই ড্ৰেছযোৰ মই ইমান ধুনীয়া ড্ৰেছযোৰ পিন্ধি এটা ৰীল বনাব খুজিছিলোঁ। ৰীল মানে ডেন্সৰ ভিডিঅ' আৰু তেনেকৈ লিপচিং কৰা ৰীল নহয়, ডেন্সৰ এটা মানে কি ক'ম আৰু ৰীলটো ভাল নহ'ল। সেইবাবে মই ভাবিলোঁ Q&A ভিডিঅ' এটা বনোৱা যায়। চ' বলক ষ্টাৰ্ট কৰোঁ। মোৰ হাতত একো নাই দেই, মই পাহৰিও যাব পাৰোঁ, কিন্তু মই যিখিনি মনত আছে, যিটো বহুত বেছি টান, মোৰ মনতে নাথাকে, কিন্তু যিখিনি মোৰ মনত আছে মই সেইখিনি আপোনালোকক ক'ম। মষ্ট কমন কুৱেশ্যন হৈছে একদম DM কৰি কমেণ্টতো নহয়, DM কৰিয়ে মানে চবেই সুধিছে, তোমাৰ বয়ফ্ৰেণ্ড আছেনে? চবতকৈ মষ্ট কুৱেশ্যন হৈছে, কমন কুৱেশ্যন হৈছে এইটোৰ কুৱেশ্যন মই লাষ্টত দিম। এতিয়া বেলেগ কুৱেশ্যন ষ্টাৰ্ট কৰোঁ। মোক সুধিছিলে মই কি পঢ়ি আছোঁ, মোৰ বয়স কিমান, মোৰ ক'ত কলেজ হয়, এইখিনিৰ এনচাৰ দি লওঁ আগত। মোৰ ক'ত ঘৰ? মোৰ ঘৰ ডিমুত, আৰু ডিমু যোনে চিনি নাপায় ৰঙিয়াৰ ওচৰত বুলি ক'ব পাৰি। ৰঙিয়া ইমানো ওচৰ নহয়, 30 মিনিটমান লাগে আমাৰ ইয়াৰ পৰা। তাৰে পিছত সুধিছিল কি পঢ়ি আছোঁ। মই লেবৰেটৰী কোৰ্চ কৰি আছোঁ, এইবাৰ 2nd ছেমৰ ফাইনেল এক্সাম শেষ হ'ল, 3rd ছেম পাম। আৰু সুধিছিলে মোৰ ঘৰত কোন কোন আছে। মোৰ ঘৰত মা, বা 3জনী, ভাইটি আৰু মই আছোঁ। ভাইটি চবতকৈ সৰু, বাকী এজনী বাক বিয়া দিছে। একদম ডাঙৰ ফেমিলি। আৰু মই এতিয়া ডাঙৰ ফেমিলিত থাকি কম মানুহ থাকিলে মই ভাল নাপাওঁ, মানে ভালেই নালাগে। মানে কথা পাতিবই হওক কিবাই হওক, মোক বহুত ডাঙৰ ফেমিলি লাগে, তাৰপিছত সুধিছিলে মই কি টিভি শ্ব' চাই ভাল পাওঁ। টিভি শ্ব' তেনেকৈ মই চিৰিয়েল চাই খুব বেছি ভাল পাওঁ। তো আগতে এখন আছিল কেছে মুঝে তুম মিল গে, সেইখন বাৰু শেষ হ'ল। এতিয়া তুমছে তুম তকখন ফেভৰেট হয়, আৰু গংগা মাই কি বেটিয়া। কোনে চাই ক'ব দেই, মোক খুব বেছি ভাল লাগে মোৰ এই দুখন। তাৰে পিছত আৰু সুধিছিল মই মোক কিমান বেছি ভাল পাওঁ। মই মোক ভাল পাওঁ, বহুত বেছি ভাল পাওঁ, কিয়নো নিজেই ভাল নাপালে আনে কিয় ভাল পাব। কিন্তু এটা মোৰ বিষয়ে মই বেয়া পাওঁ, যি মোৰ সৰু কথাত বহুত বেছি মানে খং উঠে, বহুত বেছি খং উঠে। সেইটো মানে কণ্ট্ৰল কৰিব পাৰিলে বাকীখিনি মই মোৰ ভালেই পাওঁ। তাৰপিছত সুধিছিলে মোৰ নামটো সুধিছিলে দেই, মোৰ নামটো তৰালী মহন্ত। মোৰ বয়স সুধিছিলে 19 হয়। আৰু এতিয়া আহোঁ একদম কমন কুৱেশ্যনটো, সেইটো হৈছে তোমাৰ বয়ফ্ৰেণ্ড আছে না? এইটো কুৱেশ্যন মোক ইনষ্টাগ্ৰামত DM কৰি সুধিছে, মানে বেছিকৈ ল'ৰাই সুধিছে, এজনী নে দুজনী ছোৱালী সুধিছে বাৰু, সিহঁতৰ কথা পাতিলোঁ, বেছিকৈতো ল'ৰাই সুধিব। তো DMত যায়, মই মানে মোৰ ষ্টৰি দিয়া থাকে তো, মানে ইনষ্টাগ্ৰামত ষ্টৰি দিয়া থাকে,
তো সেই ষ্টৰিটোত যায় প্ৰথমতে এনেকৈ লাভৰ ৰিয়েক্ট এটা দিব, তাৰপিছত ক'ব তোমাক ভাল লাগে, তাৰপিছত সোধে তোমাৰ বয়ফ্ৰেণ্ড আছেনে। এনেকৈ কণ্টিনিউ নতুন 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 একাউণ্টেৰে 5 দিনমান কণ্টিনিউ হৈছে। 2 দিন যোৱাৰ পিছত মইহে গম পোৱা হৈছোঁ এইটো ষ্টৰি দিছোঁ নহয়, এনেকৈ আজি আহিব। তো এনেকৈ দিয়ে আৰু মানে সেইটোৱে সোধে তোমাৰ বয়ফ্ৰেণ্ড আছেনে আছেনে আছেনে। কি কওঁ গাইজ, কওঁ নে নকওঁ? নকওঁৱেই দিয়ক ন। এতিয়া এইবোৰ ক'লে কিমান ৰিলেটিভছে মোৰ এই ভিডিঅ'টো চাব, আৰু তেতিয়া সিহঁতে মোক আহি ক'ব তই এইবিলাক কৰিব ভিডিঅ' বনা, এইটোৰ এনচাৰ মই কেনেকৈ দিওঁ? আপোনালোকে ভাবকচোন কেনেকৈ দিওঁ মই। চ' এইটোৰ এনচাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন নকৰিব গাইজ, কিয় মই দিব নোৱাৰিম। মোৰ সপোনৰ ৰজাজন। কাট কাট কাট, অভাৰ এক্টিং গাইজ, প্লিজ ইগন'ৰ। দেখিছে গুচি গ'ল ফটোটো হাতত লাগি। দেখিছিলে? আপোনালোকে ক'বচোন ফটোত বেছি ভাল লাগে নে মোক এনেই ভাল লাগে? পাইছোঁ গাইজ, পাইছোঁ। চ' হ'পফুলি মই গোটেইখিনি কুৱেশ্যনৰ এনচাৰ দিলোঁ। আপোনালোকৰো যদি কিবা কুৱেশ্যন আছে মোক লৈ, তেতিয়াহ'লে ইউটিউবত কমেণ্ট কৰি জনাব পাৰে মোক, নহ'লে ইনষ্টাগ্ৰামত মই তৰালি 9111 তিনিটা 1 স্ক্ৰীণত দি দিছোঁ। মই DM কৰি বা কমেণ্ট কৰি মোক তাতো সুধিব পাৰে। হ'ব দিয়ক ন, আজিলৈ ইমানে। বাই বাই, বেয়া চেয়া নাপাব।